তাই মাত শুনিছেনে নাই? তাই মাত এতিয়া দেখি কুঁৱাত পৰি তাই মৰিব লৈছে। ৰ'বা অকণমান শুকাওক আকৌ, আৰু অকণমান শুকালে মানে তাই ভাল পাব। হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু আজি হৈছে মঙলবাৰ আৰু এতিয়া সময় বাজিলে 10টা বাজিলে আৰু ভাবিছোঁ এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু আজি আচলতে ৰাতিপুৱাই কি হ'ল, ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু মই যেতিয়া গা ধুবলৈ গৈছিলোঁ তেতিয়া কুঁৱাপাৰত আমাৰ মুৰ্গী পোৱালিকেইটা অকলে অকলে চৰি থকা দেখি চালোঁ যে মাকজনী নাই, ক'ত গ'ল বিচাৰোঁতে মেলোঁতে দেখিলোঁ কুঁৱাত পৰিলে, মানে মুৰ্গীজনী কুঁৱাত পৰিলে। চ' তাইক এতিয়া তুলি আমি দেখিলোঁ যে যি আছে মুৰ্গীজনী, তাৰপিছত তুলি মেলি ধুনীয়াকৈ আনিলোঁ, বহুত কষ্ট কৰি তুলি আনিলোঁ। অনাৰ পিছত তাইক ভালকৈ ট্ৰিটমেণ্ট দিলোঁ আৰু এতিয়া তাই সম্পূৰ্ণ সুস্থ হৈ গ'ল। একেবাৰে মানে মৃতপ্ৰায় অৱস্থা হৈছিলে তাই, এতিয়া কিন্তু সম্পূৰ্ণ সুস্থ হৈ গ'ল। সেয়েহে মই ৰাতিপুৱা ব্লগ কৰিবলৈ নহ'লে, তথাপিতো ল'ৰাটোৱে কেইটামান ভিডিঅ' ক্লিপ ৰাখি থৈছে, মই এটা এড কৰি দিম বাৰু। গতিকে মনটো ভাল লাগিছে, কাৰণ পোৱালি থকা মুৰ্গী, যদি মুৰ্গীজনী মৰি গ'লহেঁতেন পোৱালিকেইটা হয়তো বহুত অসুবিধা হ'লহেঁতেন, কাৰণ পোৱালিকেইটা জন্ম হোৱা বেছিদিন হোৱাই নাই, ফুটা বেছিদিন হোৱাই নাই, সৰু সৰু হৈ আছে। গতিকে মুৰ্গীজনী যেতিয়া বাচি গ'ল আমাৰ মনটো বহুত ভাল লাগিছে, কাৰণ আমি ইমান কষ্ট কৰি যে মুৰ্গীজনীক বচাব পাৰিলোঁ। এতিয়া তাই সম্পূৰ্ণ সুস্থ, চ' ভাল লাগিছে। আৰু সেয়াই আৰু মানে এতিয়া আপোনালোকক মই কেইটামান ক্লিপ দেখাই দিম বাৰু ইয়াতে। চ' ব'লক এতিয়া কেনেকৈ কি কৰা যায় বাৰু, ইয়াক সেকিব লাগিব, ৰূপম জুই ধৰ সেকিলে ভাল হৈ যাব। হে সোনকাল কৰ, খেৰ জুই যাবা। তাক একদম কেনেকুৱা ঠাণ্ডা সোমালে। এজনী এইকেইটা পোৱালি আছিলে, সৰু সৰু পোৱালিবোৰ, মাকজনী মৰি থাকিলে কি হ'ব এতিয়া? এনেকৈ থৈ দিলে হ'ল, গৰম পালে মানে তাই এনেকৈ জুইৰ ওচৰত যদি মুৰ্গীজনী থৈ দিয়া যায়, কেনেকৈ ঠাণ্ডা লাগিছে মুৰ্গীজনী। ইমান মনটো বেয়া লাগিছে, পোৱালি থকা মুৰ্গীজনী মানে আমি বিচাৰি পোৱা নাছিলোঁ, মানে পোৱালিকেইটা য'ত ঘূৰি ফুৰিছে, তাৰপিছত দেখিছোঁ মুৰ্গীজনী কুঁৱাত পৰি আছে। এতিয়া মুৰ্গীজনী আমি মৰা নাই বাৰু এতিয়ালৈকে, কিন্তু ধুনীয়াকৈ তাক সেকি দিছোঁ। জানো পোৱালি নাথাকিলে বা যি নহওক, পোৱালি থকাৰ কাৰণে মানে মনটো বহুত বেয়া লাগিছে, কাৰণ পোৱালিকেইটা চৰাব লাগিব ন মাকজনী, গতিকে সেইকাৰণে মানে বহুত দুখ লাগিছে মুৰ্গীজনী কুঁৱাত পৰাৰ কাৰণে। এতিয়া অকণ মাত ওলাইছে আৰু এইজনী বাচিব চাগে দেই, হয়নে? দেখিলোঁ বুলি গাইছ, আজি এজনী মৃত্যুক জয় কৰি অহা মুৰ্গীজনী এজনী বাচি গ'ল। এতিয়া তাই মাত শুনিছেনে নাই? তাই মাত এতিয়া দেখিও কুঁৱাত পৰি তাই মৰিব লৈছে। ৰ'বা অকণমান শুকাওক আকৌ, আৰু অকণমান শুকালে মানে তাই ভাল পাব। এয়া মুৰ্গীজনী, পোৱালিকেইটা এৰি থৈ তাই আজি আমি ভাল সময়ত দেখিলোঁ বুলিহে, হয় নহয়? অকণমান দেৰি হোৱা হ'লে মুৰ্গীজনী তাত কুঁৱাতে মৰি থাকিলেহেঁতেন। এজনী আমাৰ আজি হিৰ' মুৰ্গী। বহুত যত্নৰ অন্তত মুৰ্গীজনী এতিয়া সুস্থ হৈ উঠিলে। তাই এতিয়া মানে ভাল হৈ গ'ল। ভালকৈ আমি সেকি দিলোঁ, জুই ধৰি একদম সেকি দিলোঁ, কাৰণ একেবাৰে কুঁৱাৰ পানীত পৰি জঠৰ হৈ আছিলে, অকল মানে উশাহটোহে লৈ আছিল, তেনেকুৱা নিচিনা হৈ আছিলে। এতিয়া ধুনীয়াকৈ সেকি দিলোঁ, সেকাৰ পিছত তাই একদম পাখি চাকিবোৰ শুকাই গ'ল, ধুনীয়া হৈ গ'ল। আৰু আমাৰো মনটো বহুত ভাল লাগিছে, এটা প্ৰাণী বচাব পাৰিলে বহুত মনটো ভাল লাগে, লাগিলে সেইটো মুৰ্গীয়ে কিয় নহওক, নহয় জানো? চ' বহুত ভাল লাগিছে মনটো, মুৰ্গীটো যে বচাব পাৰিলোঁ আমি। আৰু এতিয়া মোৰ আৰু বহুত কাম আছে, মুৰ্গীৰ লগত লাগি থাকোঁতে মোৰ বহুতখিনি টাইম গুচি গ'ল, গতিকে মই সেইখিনি কৰোঁগৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিউৱাৰসকল, আচলতে মই কৰ্মসূত্ৰে এখন স্কুলৰ লগত জড়িত, গতিকে এতিয়া যিহেতু লকডাউন চলি আছে, আমি ছাত্ৰ ছাত্ৰীসকলৰ পাঠদান কণ্টিনিউ কৰি থাকিব লগা হৈছে। সেয়েহে মই ডেইলি তেওঁলোকৰ কাৰণে এটা পাঠ ৰেডি কৰোঁ, গতিকে মই এতিয়া সেইটো কামেই কৰোঁ। আৰু মোৰ মুৰ্গীৰ লগত লাগি থাকোঁতে বহুত টাইম গুচি গ'ল, সেয়েহে বহুত দেৰি হৈ গৈছে অলৰেডি। তথাপিতো মই ৰেডি কৰি লওঁ, তাৰপিছত আমি আকৌ লগ পাম। আপোনালোকক মই দেখাম বাৰু মই কেনেকৈ ছেটিং কৰিছোঁ। আৰু মই এটা এডুকেশ্যনেল চেনেলো খুলি থৈছোঁ, তাতো ষ্টুডেণ্টসকলৰ সুবিধা হোৱাকৈ মই তাত ভিডিঅ' আপলোড কৰাৰ কথা মনতে ভাবি আছোঁ, কিন্তু মই সময় পোৱা নাই ভিডিঅ' বনাবলৈ, কাৰণ ঘৰৰ বহুত কাম থাকে, আকৌ বিভিন্ন ধৰণৰ সমস্যা থাকে, গতিকে মই পৰা নাই। তাৰ মাজতে মই সময় উলিয়াম বাৰু, উলিয়াই পেলাই দিম বুলি ভাবিছোঁ। আৰু মই মোৰ ছেটিংছটো আপোনালোকক দেখুৱাই দিওঁ, কেনেকৈ মই অনলাইন ক্লাছ কৰোঁ বা কেনেকৈ মই ভিডিঅ'বোৰ বনাই দিওঁ। গতিকে ব'লকচোন চাই লওঁ।
এইটো হৈছে মোৰ ছেটিংছটো ইয়াতে মই এনেকৈ কিতাপৰ এখিনি দম লগাই পেলাই ইয়াত মই এনেকৈ এডাল হেংগাৰ ফচাই দিছোঁ তাৰপিছত মই ভিডিঅ' মোড অন কৰি কেমেৰাত মোবাইলটো এনেকৈ ৰাখি দিম মোবাইলটো এনেকৈ ৰাখি দিছোঁ দেখিছেনে এই বহীখনত তাৰপাছত মই এইখন বহীতে লিখিম কিন্তু ইয়াত ছাঁ পৰিছে মোবাইলৰ ছাঁ পৰিছে ছাঁটো নাইকিয়া কৰিবৰ কাৰণে মই এই লাইটটো ইউজ কৰিছোঁ এই লাইটটো যেতিয়া মই অন কৰি দিলোঁ তেতিয়া ছাঁটো নাইকিয়া হৈ গ'ল মোৰ এয়া এতিয়া মই ইয়াতে মই লিখি পেলাই যিকোনো মোৰ যি লিখিব লগা থাকে লিখি মই ভিডিঅ' ৰেকৰ্ড কৰি ইয়াত দি দিওঁ আৰু মই যিহেতু গণিত বিষয় পঢ়াওঁ কাৰণে মই গণিতৰ কিতাপখন লৈ লৈছোঁ লৈ মই ইয়াতে ভিডিঅ'টো এনেকৈ কৰোঁ এইটোৱে মোৰ ছেটিং এনেধৰণে মই ভিডিঅ'বোৰ কৰি আছোঁ এতিয়া মোৰ ক্লাছ কৰি শেষ হ'ল মই ক্লাছটো এতিয়া প্ৰায় 1টা বাজিলে আৰু মই এতিয়া বনাই আছোঁ চাহ আৰু পকৰি আজি বতৰটো ডাৱৰীয়া তাৰ উপৰি মোৰ দেউতা আহিছে আমাৰ অকণমানিকেইটাক অকণমান চাবলৈ আহিছে বহুত দিন দেখা নাই দেউতাই মানে বহুত দিন আহিবলৈও পোৱা নাই আমিও যাব পৰা নাই লকডাউন নিচিনাই হৈ আছে যিহেতু কাৰ্ফিউ দিয়ে 1টা বজাৰ পিছত গতিকে যোৱা হোৱা নাই সেয়েহে এতিয়া আমি চাহ খাই লওঁ টাটা কৈ দিয়া আকৌ টাটা কৈ দিয়া টাটা কৈ দিয়া দে ককাক টাটা কৈ দিয়া টাটা ক'ব মন যোৱা নাই নি হা টাটা ক'বলৈ মন যোৱা নাই নি কৈ দিয়া টাটা কৈ দিয়া আজি দেউতা আহিছিলে বহুত দিনৰ মূৰত আহিছিলে আৰু বহুত দিন আহিবলৈ পৰা নাই কাৰণ 1টা বজাৰ পিছত আমাৰ ইয়াত কাৰ্ফিউ লাগি যায় গতিকে আহিব পৰা নাই আৰু আজি আহিলে আৰু সেইকাৰণে দেউতা থকাৰ সময়ছোৱাত মই ভিডিঅ' নকৰিলোঁ কাৰণ দেউতাৰ লগত কথা পাতিলোঁ অলপ ঘৰৰ কথা পাতিলোঁ আমি বহুত দিনেই হ'ল লগ নোপোৱা মাকো পোৱা নাই দেউতাকো পোৱা নাই সেইকাৰণে ভিডিঅ' নকৰিলোঁ এতিয়া গ'লগৈ বৰষুণ দিয়াৰ কাৰণে অলপ সময় ৰ'ব লগা হ'ল ভালেই পালোঁ অলপ কথা পাতিবলৈ পালোঁ আৰু সেই আৰু সন্ধিয়া 6:30 হ'ল আৰু এইটো সময়ত আমাৰ ইহঁত দুটা কিবা এটা খাবলৈ মন যায় আৰু আজি ৰণীয়ে কৈছে ৰণীয়ে বোলে আজি মেগী বনাব তেনেহ'লে ৰণীয়েনো কেনেকৈ মেগী বনায় ব'লকচোন আপোনালোকক দেখুৱাওঁ মেগী বনাওঁ মেগী পাৰিবি বনাবলৈ কেনেকৈ বনাবি কচোন বাৰু ৰণীয়ে আনকালেও মেগী বনায় বাৰু পানী কেৰাহীতে তেল দিবি ইছৰাম এইখন কেনেকৈ ফুটিছে তই আনকালেও তেনেকৈ বনাওঁ আমি পানীতে দি দিয় এই মিছা কথা নকবি দেই দেখিছে পানীয়ে তেলে মিক্স হৈ গ'লেনো খাবলৈ টেষ্টি হয় কেতিয়াবা হাতে চাতে ফুটিব দেই কাহিনী সেইটো হাতা ললি নাই আগতীয়াকৈ যোগাৰ কৰি এটা কি দিবি জিৰা এইটো গোটা জিৰা এইটো নিদিয়ে মেগীত গোটা জিৰা দিওঁ টেষ্ট মেকাৰ আছে দেখোন মেগীত আকৌ সেইবোৰ কেলৈ দিব লাগে এক্সট্ৰা মছলা সেইটো কি নিজে নাজানো যি মছলা পাইছে দি গৈছে এফালৰ পৰা হা মেগী এনেকৈ গুড়ি কৰি দিয়ে নহ'লে ভাইটিয়ে বৰ দিগদাৰি পায় খাবলৈ পানী দিছ মেগী আৰু নিদিলি নে দিম ৰখিবা ভাজি লয় ইয়াৰ প্ৰচেছটো বেলে আৰু মেগী নিদিলি যে দিম ৰখিবা আকৌ ঢুকিন নাভাগে সেইখিনি ভাজি দিলি যে বাৰু বা কৰি দিলি দেখোন মেগীখিনি আজি ৰণীয়ে মেগী বনাইছে এখন কি বনাইছে নাজানো আজি ঠিকছে পানী দিছে প্ৰথমতে পানী দিয়ে তাৰপিছত আকৌ মেগী দিলে আকৌ পানী দিছে চেনিও দিব এতিয়া চেনিও দিছ চেনিও দিছ তই নিমখ দিলি নাই ৰণীৰ এতিয়া মেগী হৈ গ'ল চাওঁ ইফালে যাওঁ অকণমান এতিয়া ৰণীৰ মেগী হৈ গ'ল মেগীখিনি ভালেই হৈছে বাৰু দেখাত খাবলৈ কেনেকুৱা আমি টেষ্ট কৰিলেহে গম পাম প্লেটত উলিয়াই দে হৈ গ'ল আৰু কৰিব লাগিব
মেগী অকণমান খাই চাওঁ এয়া ৰণীয়ে বনোৱা মেগী টেষ্টি হৈছে পাইছে আকৌ মই নাজানে বুলি নোৱাৰিব বুলি নহ'ব বুলি ভাবিছিলোঁ কেনেকুৱা মেগী টেষ্টি নে তোমাৰ গৰম আছে আজি ৰণীয়ে নিজে মেগী বনাই আনিলে আৰু ৰণীয়ে বনোৱা মেগী আমি আজি এতিয়া ৰণীয়ে বনোৱা মেগী খাই আমি আজি ব্লগটো সামৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ইমানকৈ ভাল পালে তেনেহ'লে আমাৰ ভিডিঅ'টোক লাইক কৰিব আৰু আমাৰ চেনেলটোত যদি আপোনালোকে নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেনেহ'লে আমি যেতিয়া ভিডিঅ' দিওঁ তেতিয়াহ'লে আপোনালোকে তাৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই